নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এটা খুব ৰোমান্টিক ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। সেইটো হৈছে শৰৎকালৰ এটি কবিতা, স্বৰচিত কবিতা আৰু এটি সুন্দৰ গীত। এইটো কবিতাটো হৈছে মই নিজে ৰচনা কৰা আৰু গীতটো হৈছে কৃতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে ৰচনা কৰা আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে কণ্ঠদান কৰা এটি সুন্দৰ গীত আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পুনৰ আগৰলৈ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে মই মোৰ নিজৰ চব ৰচিত কবিতাটিৰ আৰম্ভণি কৰোঁ। শৰৎ মানে দুবৰিৰ সেউজ, শৰৎ মানে গোন্ধে আমোল মোলাই থকা শেৱালি, দলিচাত মুকুতা হৈ জিলিকি থকা নিয়ৰৰ চেঁচা চেঁচা টোপাল, কোমল কলিজাত শিপাই থকা খামুচি ধৰা আলফুলীয়া হেঁপাহ। শৰৎ মানে মানৱৰ হৃদয় অশান্ত কৰা নৈৰ পাৰৰ শুভ্ৰ কহুৱাৰ নাচোন, উন্মুক্ত আকাশত খৰালি বালিমাহীৰ মুক্ত বিচৰণ। শৰৎ মানে পুৱতি নিশা তলসৰা শেৱালিৰ মাদকতাত জীপাল হৈ পৰা ধৰণীৰ ফৰকাল আকাশ, চেও ধৰা ধাননিৰ সেউজীয়া হৈ উদ্ভাসিত হ'ব ধৰা পথাৰ। বন্ধুবৰ্গ, কেনেকৈ লাগিছে কবিতাটো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আহিন মহীয়া শেৱালি খুৰিলে নিয়ৰত তিতিলে বন, আহিন মহীয়া শেৱালি খুৰিলে নিয়ৰত তিতিলে বন। জোনাকত উপঙিল কিহবাৰে ৰাগি কেনেবা কৰিলে মন, বান্ধৈ কেনেবা কৰিলে মন, বান্ধৈ কেনেবা কৰিলে মন। বগা ডাৱৰৰে মূৰতে পাগুৰি কোনো কোঁৱৰ আহি, দোক মোকালিতে মোৰে দুৱাৰতে কিয় ভুমুকিয়ালেহি, বান্ধৈ কেনেবা কৰিলে মন। বুকুৰ বান্ধৈ চিনো কি নিচিনো আগে, খৰা শেৱালিৰ বাটে কাহানি বা দেখিছিলো যেন লাগে। চিনো কি নিচিনো একোনো গুণিলো অচিনা দৰতে মজি, মাজৰে পগলা বৰাগী ৰঙতে নাচিলো আজি, বান্ধৈ কেনেবা কৰিলে মন। আহিন মহীয়া শেৱালি খুৰিলে নিয়ৰত তিতিলে বন, আহিন মহীয়া শেৱালি খুৰিলে নিয়ৰত তিতিলে বন।